আজিৰ এই ভিডিঅ'টো ক্লাছ 4, 5 আৰু 6ৰ ষ্টুডেণ্টৰ বাবে। যদি তোমাৰ এখন গৰু ৰচনাৰ প্ৰয়োজন হৈছে তেন্তে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকা। এই ভিডিঅ'টোৱে তোমাক অলপ হ'লেও সহায় কৰিব বুলি আশা কৰোঁ। আৰম্ভণি। গৰু এবিধ চাৰিঠেঙীয়া জন্তু। গৰু প্ৰায় সকলো দেশতেই পোৱা যায়। গৰু এবিধ উপকাৰী জন্তু। প্ৰায় সকলো মানুহে গৰু পোহে। বিশ্বৰ কোনো কোনো ঠাইত বনৰীয়া গৰু পোৱা যায়। বিৱৰণ: গৰুৰ 4খন ঠেং, 2টা চকু, এটা নাক, 2খন কাণ, এটা মূৰ আৰু এডাল নেজ আছে। মূৰৰ ওপৰত 2টা শিং আছে। গৰুৱে নেজডালেৰে মহমাখি খেদে। গৰুৰ খুৰাবোৰ ফটা। গৰুৰ গোটেই গাত চুটি চুটি মিহি নোম আছে। গৰু বিভিন্ন ৰঙৰ আছে, যেনে ক'লা, বগা, ৰঙা, কজলা, পখৰা আদি। গৰু 2 ধৰণৰ: গাই গৰু আৰু বলদ গৰু। উপকাৰ: উপকাৰী জন্তু হিচাপে গৰুৰ পৰা আমি বিভিন্ন ধৰণে উপকাৰ পাওঁ। গাই গৰুৱে পোৱালি আৰু গাখীৰ দিয়ে। গৰুৰ গাখীৰ এবিধ পুষ্টিকৰ খাদ্য। গাখীৰৰ পৰা ঘিউ, মাখন, দৈ আদি খাদ্যবস্তু তৈয়াৰ কৰা হয়। বলদ গৰুৰ দ্বাৰা কৃষকসকলে খেতি-বাতি কৰে। গৰুৰ ছালেৰে বেগ, জোতা, কাপোৰ আদি বিভিন্ন ধৰণৰ সামগ্ৰী তৈয়াৰ কৰা হয়। গৰুৰ গোবৰ এবিধ উত্তম সাৰ। গৰুৰ সাৰৰ দ্বাৰা বিভিন্ন ৰাসায়নিক সাৰ আৰু ঔষধ তৈয়াৰ কৰা হয়। সামৰণি: আমাৰ দৈনন্দিন জীৱনত গৰুৱে আমাৰ বহুত উপকাৰ কৰে। গৰুৰ গাখীৰ, গোবৰ, ছাল আদি উপযুক্তভাৱে ব্যৱহাৰ কৰিলেহে ইয়াৰ পৰা আমি বেছি উপকৃত হ'ম। উপকাৰী জন্তু গৰুক আমি মৰম, চেনেহ আৰু যত্ন লোৱা উচিত। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে অশেষ ধন্যবাদ। ভিডিঅ'টো যদি ভাল লাগিছে প্লিজ লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ।